Welcome my new channel are pengstret সকলকে স্বাগতম জানাইছো আৰু বিন্দাস ভিডিওলৈ সকলকে স্বাগতম জানাইছো কাৰণ এইটো ভিডিও ফেসবুকত আৰু ইউটিউবত দিয়া হ'ব জনে এতিয়ালৈকে মোৰ ফেসবুক ফলো কৰা নাই ফেসবুক পেজ আৰু ইউটিউব চেনেল সকলোৱে ফলো কৰি লওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু মই ইয়াত চাকৰিৰ বিষয়ে নতুন নতুন আপডেট দি থাকো আজি আমি আলোচনা কৰিম 2024 চনত হবলে এক্সাম Assam Police Constable and SIR যিসকলে নেকি এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তেওঁলোকে এই কোৱেশ্চনখিনি চাব পাৰে এবাৰ তো আমি কোৱেশ্চনখিনি আলোচনা কৰিবলৈ প্ৰথমতে অসম পুলিচ বহু বিকল্পধৰ্মী প্ৰশ্নোত্তৰ এইখিনি আজি আমি আলোচনা কৰিম যে অসমৰ আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন এক দি আছে জিপি সিং হিৱেননাথ খগেন শৰ্মা পল্লৱ বৰচাৰ্য ইয়াৰ পৰা হ'ব জিপি সিং অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান হ'ল জিপি সিং নাম্বাৰ 2 অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত উলুবাৰী দিছপুৰ গণেশগুৰি জালুকবাৰী ইয়াৰ আনসাৰ হ'ব উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় উলুবাৰী অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰিত অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰিত এ বন বিভাগ বি গৃহ বিভাগ সি বৃত্তি বিভাগ ডি স্বাস্থ্য বিভাগ অসম আৰক্ষী গৃহ বিভাগৰ নিয়ন্ত্ৰিত অসম আৰক্ষী গৃহ বিভাগত নিয়ন্ত্ৰিত অসমত কিমানখন পুলিচ জিলা আছে অসমত কিমানখন পুলিচ জিলা আছে এ 35খন বি 33খন সি 31খন ডি 36খন অসমত 35খন পুলিচ জিলা আছে অসমত 35খন পুলিচ জিলা আছে জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন এ আৰক্ষী অধীক্ষক এসপি আয়ুক্ত বি আৰক্ষী সি আৰক্ষী পৰিদৰ্শন ডি আৰক্ষীৰ পৰিদৰ্শক জিলা এখনৰ মুখ্য পুলিচ বিষয়া আৰক্ষী অধীক্ষক এসপি আৰক্ষী অধীক্ষক এসপি অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম কি অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম কি এ ব্ল্যাক প্যান্থাৰ বি ব্ল্যাক ক্যাট সি ব্ল্যাক টাইগাৰ ডি এনএসজি অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম ব্ল্যাক প্যান্থাৰ অসম পুলিচৰ কামাণ্ডো বাহিনীৰ নাম ব্ল্যাক প্যান্থাৰ অসম পুলিচৰ কিমানটা বেটেলিয়ন আছে এ 14টা বি 16টা সি 24টা ডি 25টা ইয়াৰ উত্তৰ হ'ব এ অসম পুলিচৰ 14টা বেটেলিয়ন আছে আঠ নম্বৰ কোৱেশ্চন প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত প্ৰথম অসম আৰক্ষীৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত এ শিৱসাগৰ বি দৰং সি গুৱাহাটী ডি নলবাৰী প্ৰথম অসমীয়া আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় শিৱসাগৰ অসমত কিমানটা পুলিচ ৰেঞ্জ আছে এ 7টা বি 6টা সি 30টা ডি 16টা ইয়াৰ সঠিক উত্তৰ হ'ব এ অসমত পুলিচ ৰেঞ্জ 7টা আছে অসম আৰক্ষীৰ কিমানটা বেটেলিয়ন আছে কিমানটা বেটেলিয়ন আছে এ 9টা বি 10টা সি 7টা ডি 6টা অসম আৰক্ষীৰ 9টা বেটেলিয়ন আছে অসম আৰক্ষী বিভাগত মুঠ অনুমোদিত পদ কিমান অসম আৰক্ষীৰ বিভাগত মুঠ অনুমোদিত
পদ কিমান এ 64998 বি 65000 সি 66600 ডি 65600 ইয়াৰ উত্তৰ হ'ব এ 64998 দা অসম আৰক্ষীৰ কোনখন নগৰ আৰক্ষী আয়ুক্তালয় আছে অসম আৰক্ষীৰ কোনখন নগৰত আৰক্ষী আয়ুক্তালয় আছে এ গুৱাহাটী বি ডিব্ৰুগড় সি শিলচৰ ডি বঙাইগাঁও ইয়াৰ উত্তৰ হ'ব গুৱাহাটী অসমৰ গুৱাহাটী নগৰত আৰক্ষী আয়ুক্তালয় আছে গুৱাহাটীত আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল 2015 2014 এনেকৈ অপশ্যন দিয়া থাকিব ইয়াৰ সঠিক উত্তৰ হৈছে 2015 আজি ইমানেই পিছত আৰু আমি নতুন কুৱেশ্যন এৱাৰনেছ সায়েন্স যিকেইটা কুৱেশ্যন আছে সেইকেইটা কুৱেশ্যন লৈ আপোনালোকৰ মাজত আহি থাকিম গতিকে যদি মোৰ চেনেলটোত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যদি ফেচবুকত চাইছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰক ধন্যবাদ লগতে ভিডিঅ'ত এটা লাইক এটা শ্বেয়াৰ মাৰিবলৈ নাপাহৰিব আজি ইমানেই